Hello guys, welcome back to my channel. মই দীপাংকৰ ফালে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেল। আজি এটা বাৰ্থডে ব্লগ লৈছো আপোনালোকৰ কাৰণে। মোৰ লগৰজনৰ বাৰ্থডে খামনিছে আহক বাৰ্থডে যাম খাম লগৰবোৰ আহিব দেখাম আৰু কেনেকুৱা হয় ডাইৰেকচন দিছা আপোনালোকক দেখাম। কেনেবা ভিডিঅ জনাবচোন লাইক শেয়াৰ কমেন্ট কৰিব একদমই নাপাহৰিব। আহক তেনে আজি ভিডিঅটো আৰম্ভ কৰো। আৰু ঘৰৰ পৰা সাইকেল চলাই আহি এনেকে পেডেল মাৰি বাবুৰ দাদা গানটো আছে যে পেডেল মাৰি এনেকে পেডেল মাৰি 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰলৈকে আমি গাড়ী উঠিব আহিছো। এইটো চক নামঘৰ ৰাস্তা ওচৰতে আছে নামঘৰ আৰু এইখন যে বিল্ডিং দেখিছে সেইখন হল আমাৰ স্কুল। ৰাস্তা পাইলো চাগে এখন থৈলো তলা চলা মাৰি যাতে চাগে এখন চুৰ নহয় এনেকে কৰি আকৌ গাড়ীত উঠি যাত্ৰা আৰম্ভ কৰি দিলো। বৰ্তমান মই খেতিত উপস্থিত এইটো কাপোৰ দোকানত গৈ আছে এজন লগৰ কাপোৰ চিলাব গৈছিল কাপোৰ দোকান পেন শৰ্ট কৰিব গৈছে আৰু বৰ্তমান আমি খেতিত আহি উপস্থিত হৈছো এইটো মোৰ লগৰ ইয়াৰ এটা ইউটিউব চেনেল আছে চেনেল নাম কৈ দিয়া আল্ট্ৰা ডাইনামিক গেমিং চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহক এতিয়া বাকিখিনি আপোনালোক দেখাও এ বামুন এ লগৰ খেত্ৰী আপোনাৰ খেত্ৰী এখন খেতি চাব পাৰে এখন খেতি বহুত ডাঙৰ খেতি বজাৰ বহাইছে নিজৰ তলৰ কালভাৰটো থকা জুবিন গাৰ্গৰ ফটো দিছে এখন মজা কেনভাছ আঁকি থৈ দিছে লেখা আছে তুমি সোণৰ আমাৰ মৰমৰ তোমাৰ আদি অনাদি। খেতিৰ বীজৰ তলতে লগৰ এজনী কাৰণে ৰখি আছিলোঁ তাই আহিলে আৰু তাইক লগ হৈ আমি 3-4জনে লগ হ'লো এই গোটেইকেইজন পুলকেশ ৰাধা কুইন আগত আমি সুমন আছে আমি গোটেইকেইজনে বাৰ্থডে খাব যাবলৈ গৈ আছো খোজকাঢ়ি দুখীয়া মানুহ দেই গাড়ী যাব কিন্তু ভাড়া নাই আমাৰ। খেতিৰ বজাৰৰ মাজেদি মেইন যোনটো খেতিৰ মালৈবাৰী ৰোড তাৰ মাজেদি গৈ আছো বৰ্তমান এলেচা দোকান বজাৰ। সেই 10 টকা চুনা লাগিলে বামুণে বোলে কিয় চিপছ খায় দিয়া আহক আকৌ চিপছ খাই যাত্ৰা আৰম্ভ কৰি দিওঁ। আৰু বৰ্তমান আমাৰ ৰাস্তা ভুল লাগি গৈছিল আকৌ ফোন কৰি আমি সুধি লৈ গুগল মেপৰ লোকেশ্যন চাই আকৌ এইটো ৰাস্তা দি বৰ্তমান গৈ আছো আৰু এনেকৈ আহি আমি বৰ্তমান পালোঁ এইটো কিবা পাগলা বাবা শিৱ মন্দিৰ বেঙেনামাৰী খেত্ৰী এইটো মন্দিৰ চাবলৈ এতিয়া বৰ্তমান বন্ধ হৈ আছে। এই লোকেশ্যন চাওক মজা লোকেশ্যন জেগাটো ভালে লাগিছে এইটো খালী জেগা পথাৰ আৰু এতিয়া আমি এনেকৈ গৈ আছো বলক। আৰু বৰ্তমান আমি এনেকৈ খোজকাঢ়ি আহি পালোঁ সেইখন ৰক ভেলী এখন পাৰ্কেই হয় আৰু এই প্ৰথম অভিজ্ঞতা ল'ম ইয়াৰ কেনেকুৱা লাগিছে আহক এই ভিতৰত সোমাই যাওঁ আপোনালোকক দেখাওঁ কেনেকুৱা পৰিৱেশটো হৈ আছে এই চাই লওক এইখন গেটখন এইবিলাক গছবিলাক এয়া আমাৰ বাৰ্থডে বয় পাপি জীৱ হেপী বাৰ্থডে ব্ৰ আচ্ছা মানে ইয়া আমি কি মাহিমা ক'ব দেখ নেকি আমি কি মাহিমা ক'ব দেখ হেপী বাৰ্থডে ব্ৰ থ্যাংক ইউ ৰাহুল শৰ্মা কেনেকুৱা খবৰ ভাল ভালে আছা ভাত পানী খালা নাই ভাত পানী ৰাতিপুৱা খালো এতিয়া কিয় খাই অহা নাই টিকু বেলুন ফুলাই আছে মানুহ কেতিয়া ফুলিবা তুমি ইমান ক্ষীণ মিন টিকু এই স্পেচিয়েল বেয়া লাগি যায় টিকু জলদি বেলুন ফুলাই তুমিও শকত হৈ যোৱা এই মজা এই মধুবা হেৰি কৰি আছে বেলুন লগাই আছে এইটো চাব পাৰি কেকটো বাকী অৰুণাচলত কেনেকুৱা লাগিল অৰুণাচলৰ কথা নকৰিবা কিয় একদম নকৰিবা ডিজেল গাড়ী চলালি নাই ডিজেল গাড়ী চলাইছে এইপিনে ফটো উঠাত ব্যস্ত টিকু কিয় তুমি বেলুন ফুলা কিয় বন্ধ কৰিলা আমাৰ ৰূপজ্যোতি হাগি আছে চাই লওক হাগা পজিশ্যনত বহি আছে এপোলকে দাদা বেলুন ফুলাইছে এইটো আমাৰ বুঢ়া এই যোনটো বুঢ়া বাবু বুঢ়া বাৰ্থডে এইটো কেকটো চাই লওক ই অৱশ্যে বুঢ়া হাল তেওঁ বাৰ্থডেটো মাতিছে খাব আহিছোঁ তেওঁ বেয়া চা নাপাবা দেই গিফ্ট চিপ আনা নাই আমিও খাই দিম কুইন শৰ্মা অলপ কিবা অলপ কৈ দিয়া একো ক'ব নাই ফকতীয়া খাব আহিছ বা অ মধুবা টিকনিটো মন লাগিছে মধুবা টিকনি ভাল লাগিছে
এ বেলুন বেলুন হনে হ্যাপি বাৰ্থডে বাবু এইটো বাবু ভাত খালা তুমি নাখালে ময়ো নাখাওঁ ৰাহুল শৰ্মা ভিডিঅ' কৰি আছে ভাইটি জানা ঐ যা মেছটো আন কিবা মোক কিবা খং উঠি যাব এ আমাৰ বৰ্তমান স্পেচিয়েল গেষ্ট আলু এ আজি বৰ্তমান আমাৰ স্পেচিয়েল গেষ্ট আলু হেল্ল' প্লিজ মোক ইনষ্টাগ্ৰামত ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কি খবৰ ভালে বাবু বাৰ্থডে উইশ কৰিলা না হেপি বাৰ্থডে বাবু এতিয়া বৰ্তমান আমি হেৰিয়া বুঢ়াখাৰৰ বাৰ্থডে গিফ্ট আনবক্সিং কৰিব গৈ আছো ইয়াত দেখা মুখত নহয় বহিলাক সব দেখা লাগিব না কোনে কৰিছে কোনে নাই এইটো আমি চাব গৈ আছো কি আছে মূৰ্তি আছে নিশ্চয় মূৰ্তি আছে ভগৱানৰ মূৰ্তি দেই হয় না এইটো চা লাটুম বুদ্ধ মূৰ্তি ভালে লাগিছে কিন্তু এতিয়া আহক নেক্সটটো আনবক্সিং কৰোঁ এইটো ডাঙৰটো এইটো ল এইটো তালিয়া কাৰনে নমৰে তালিয়া এ মজা মাৰিবি চকলেট হলি নমাইবি এটো আনবক্সিং আমি খাম মানে লাহে কৰছ দেন মুখখন দেখে দেখা আছো তুমি দেখা নাই বে ফাইটিটো দেখা নাই আনবক্সিং এটা জুম কৰ জুমেটো আছে না পুৰা এ ভিডিঅ' লাগি যোৱাকে দি বাগাস পিটা হৈ যা এ উলালা উলাই গো টুপি ইনহারিটা ओ माय गॉड क्या है ये हीरो जीरो तो जीरो মই আগৰ পাতে কি থ্যাংক ইউ ৰাহুল শৰ্মা এইটো সুৰাটো লাইনছে এ ভাই দে সুৰাটো ভালে আছে মই লৈ যাম देखो मैं जो उसका है वो हमारा है बढ़ने दो यारी का सर्कल जरा हैप्पी हैप्पी सा हो हर पल जरा बढ़ने दो यारी का सर्कल जरा हैप्पी हैप्पी सा हो हर पल जरा अकेले हैं थोड़े से कम यारों से बने हम ये नंबर 1 यारी है ये नंबर 1 यारी আমাৰ কেক কাটা প্ৰগ্ৰাম হৈ গ'ল ইতিমধ্যে এটা খোৱা প্ৰগ্ৰাম আছে দেখাম আপোনালোকক তাৰ কিছু দৃশ্যখন দেখক মই এতিয়া বৰ্তমান কেক কাটাৰ প্ৰগ্ৰাম সকলো শেষ হৈছে এতিয়া গোটেইখিনি আছে চালৰ পৰা আৰু কিছুমান আছে কেনেকুৱা এক্সপ্ৰেছ অনামিকা ভাল লাগিছে বাবু কি অসব পলাইছে যে কি এতিয়া কি পলাইছ আৰু ক বাবু উইশ কৰিল নাই কৰিলো তো গিফ্ট কি দিলে গিফট কিবা লাফিং বুদ্ধা মজা বাবু গিফ্ট পালা নাই আনবক্সিং অবভিয়াসলি হৈ গ'ল আনবক্সিং অবভিয়াসলি হৈ গৈছে আৰু এতিয়া বৰ্তমান খোৱা প্ৰগ্ৰামটো আছে এজনী ভণ্টি হয় ইনষ্টাগ্ৰাম আছে ইনষ্টাগ্ৰাম আইডিটো কৈ দিয়ক অনামিকা কাৰখো প্লিজ ফলো কৰি যাইলে ফলো কৰিব মই ডেসক্ৰিপচনৰ লিংকটো দি দিম তাত যাইলে ফলো কৰি দিব সুনিতা কেনেকুৱা লাগিছে মজা আলু মজা ওই বাৰ্থডে উইশ কৰিলে নাই বাবু দাদা কইলো ন বাবু দাদা না মনত নাই পাহৰিলে ও বাৰ্থডে বয় পাহৰিলে এইটো বুঢ়া খাৰে আগতে কৰিছো মই 5 দিনৰ আগৰ পৰা কৰি আছো কি বস্তু ও মাই গড বাৰ্থডে মানে এইটো স্পেশাল হয় এইটো স্পেশাল হয় হয় মাতা নাছিলে খাব কাৰণে ই ইমান বেয়া কি হ'ল যদি কিয় মাতা নাছিলা ফাৰ্স্ট টাইম ইয়াকে মাতা আছে ফাৰ্স্ট টাইম ইয়াকে মাথা আছে আমি মানে মাহিমাকৰ সন্তান কেনেকুৱা লাগিছে কোৱা আজি বাবুৰ বাৰ্থডে ভালে লাগিছে ভাল লাগিছে আৰু কেকটো বহুত টেষ্টি হা কেকটো বহুত টেষ্টি কিন্তু মোৰ বহুত দুখ কাৰণ মোৰ এখনো ফটো ভাল আহা নাই আৰু তোমাৰ কিবা দুখ আছে নেকি তোমাৰ ভাইটি নাই তোৰ কিবা দুখ আছে মোৰ বহুত দুখ আছে কি দুখ অনামিকা কৈ দিয়া তোমাৰ যে বয়ফ্ৰেণ্ড আছিলে কি হ'ল ভালে গ'ল আহিকে গ'ল তুমি কিয় যাব বিচাৰিছিলা কি বাস প্ৰেমে আমনি কৰে প্ৰেম কিছিম কি বাকি কি কৰিছা এতিয়া তন মই বয়লাৰ ফাৰ্ম সুনিতা মোবাইলটো বহুত ধুনীয়া বেগনা বা সুনিতা বেগনা বা আমাৰ ফটো আছে আমাৰ বেগনা তোমাৰ ভৱিষ্যতৰ প্ল্যান কি ভৱিষ্যতৰ একো প্ল্যান নাই মই এৰেঞ্জ কৰি ষ্টেটাস দিয়া ইউটিউবত হেৰি কুইনবাৰ নিকনেম বেঙেনা আৰু অনাৰ নামটো কৈ দে আলু পিটিকা মোৰ নামটো আলু অনাৰ নাম আলু আৰু ৰাধাৰ নাম আধা আপোনালোকে সবতে দেখা সার্চ কৰিলে আলু বুলি পাই যাব ফটো সেশন চলি আছে কেনেকুৱা মজা
এই ফটোগ্ৰাফাৰ এইটো টিগু তুমি কেতিয়া শকত হ'বা টিগু ৰাহুল শৰ্মা এয়া মধুবা বিলাই ফুৰিছে আমাকো দিয়ক ৰাহুল শৰ্মা কেনেকুৱা এক্সপিৰিয়েঞ্চ থেংক ইউ পেকেট লাঞ্চ ৰাহুল শৰ্মা বিলাই ফুৰিছে মধুবা পাৰিছে মোক একেবাৰে কমকে দিছে মোক 5টাকে লাগে 5টা লাগে তাক তোৰ স্বাস্থ্য চাৰ 5টা খাই কি তেতিয়া ফুৰিম না और से देखिए इस लड़के को जो अपने स्लिम बॉडी में भी 5 पैकेट खाता था पैकेट लास कैसे दौड़ से देखिए इस लड़के को क्या है ऐसे की हल तो पहले यहां है बेस्ट फ्रेंड ना बॉयफ्रेंड ডাইৰেক্ট কুলি হ'ল বয়ফ্ৰেণ্ড হয় নহয় ये फोटो उठा बेस्ट की हल सुनिदा লকায়ো ফুটান উঠাই दे मैं वीडियो उठा दिसुन दे भात पानी खाले নাই ভাত পানী খালে আমি আজি ব্লগটো মই এখিনিতে সমাপ্ত কৰিছো কেনে পালে জনাবচোন চাই লৈ দেখাব চেষ্টা কৰিছো তাৰে মাজৰে ভাল পাই নে বেয়া পাই জনাব কমেন্টত লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু বেল আইকনটো টিপি অল টিপি দিব যাতে মোৰ ভিডিঅ' আপডেটবিলাক আপোনালোকে পাই যায় ৰাহুল শৰ্মা তুমিতো বিয়াৰ খোৱা কচোন বিয়াৰ কেনেকুৱা লাগে খাই চিৰিয়ে নাপাওঁ কি বস্তু কোৱাচোন কি ক'লা